এয়া হৈছে কৰ্দৈ টেঙা আৰু আনফালে আছে ৰবাব টেঙা। মোৰ কিন্তু খোৱাতকৈ টেঙাবোৰ চাইহে ভাল লাগে, ডালত যেতিয়া এনেকৈ লাগি থাকে। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো মই যে কৈছিলোঁ আমাৰ গাঁৱত সকলোখিনি খেতি পানীত ডুবি কিনে নষ্ট হৈ গ'ল, কিন্তু আমাৰ খেতিখিনি ক'ত কৰিছিলোঁ সেইখিনি আজি আপোনালোকক দেখুৱাবলৈ বুলি এইফালে আহিছোঁ। আৰু আমাৰ খেতিখিনি মোৰ ঠিক পিছতে আছে, চাওক গাইজ, ইয়াত লহপহাকৈ বাঢ়িবলৈ ধৰিছে শস্যডৰা। তো বহুত বেছি ভাল হৈছে ইয়াত খেতি, কিয়নো পানী ইয়াত ৰৈ নাথাকে, পানীটো মানে আহি কিনে আৰু গুচি যায় সেইফালেদি। তো আপোনালোকক সম্পূৰ্ণখিনি দেখুৱাই আছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এই যে আপোনালোকে দেখিছে গাছ, এইখিনি চাৰিওফালে যদি চাই, এইফালে খেতি ভালেই হৈছে দিয়ক, চাওক এইফালে খেতি ভালে, মাজতে এইখিনি অলপমান পানীত মানে ডুব গৈছিল, কিন্তু তথাপি এইখিনিও ভাল হ'ব। তো বহুত বেছি ভাল লাগিছে পথাৰখন দেখি আজি, আৰু ইয়াতে আমি খেতি কৰিছোঁ। মনটো আজি বহুত বেছি ভাল লাগি গ'ল, কিয়নো খেতিডৰা দেখিবলৈ পাই, মানে এনেকুৱা সেউজীয়া দেখিবলৈ পাই বহুতেই বেছি ভাল লাগিল। আৰু এই যে ঠাইখিনি আপোনালোকে দেখিছে, বহুত ভয়ানক ঠাই, ভয় লগা ঠাই। চাওক মোৰ পিছফালে সেইটো ৰাস্তা চাওক গাইছ, বহুত বেছি ভয় লগা। আৰু মোৰ পিছপিনেও আছে এই জংঘল গাইছ, চাৰিওফালে জংঘল, আৰু আগপিনে পথাৰখন। বহুত বেছি ভয় লগা ঠাই এখন গাইছ। অকলে আহিছোঁ আৰু অকলে ইয়াত আহিলে ভয়ে লাগে গাইছ। চাওক মোৰ পিছফালেও এইখন জংঘল। এইহেন গৰমত যেতিয়া এই সেউজীয়া ঠাইবোৰলৈ অহা যায়, তেতিয়াহে অনুভৱ কৰা হয় ঠাণ্ডা কি বস্তু। গৰমৰ দিনতো যে এনেকুৱা ঠাণ্ডা ঠাই থাকিব পাৰে, তেতিয়াহে গম পোৱা যায় যেতিয়া আমি অৰণ্যৰ মাজত সোমাই যাওঁ। সঁচা কথা আপোনালোকক কওঁ, যেতিয়া মোৰ কাম বন একো নাথাকে, এনেই ঘৰত বহি থাকোঁ, তেতিয়া মই এনেই ঘৰত বহি থকাতকৈ এনেকুৱা জংঘল, এনেকুৱা অৰণ্য টাইপ, মানে এনেকুৱা পথাৰ, মানে গছ গছনি য'ত বেছিকৈ থাকে সেনেকুৱা ঠাইত ফুৰিবলৈ যাওঁ। আৰু বহুতেই বেছি মোৰ ভাল লাগে সেনেকুৱা ঠাইত ফুৰিবলৈ গৈ। আৰু বিশেষকৈ চাইকেলখন নিব পৰা ঠাই থাকিলেতো মই আৰু বহুতেই বেছি ভাল পাওঁ। চাইকেলিঙো কৰা হ'ল, ফুৰাও হ'ল, আৰু ভালো লাগিল মনটো। তো এনে ঘৰত বহি থকাটো, এনেকৈ জংঘলৰ মাজত বা এনেকৈ পথাৰৰ মাজত মুকলি ঠাইত, গছ গছনি থকা সেউজীয়া ঠাইত মই ফুৰি বহুত বেছি ভাল পাওঁ, থাকি বহুত বেছি ভাল পাওঁ। ইয়াৰ ওচৰৰে মানুহে কোৱা শুনিছোঁ যে এই সুৰসুৰীয়া বাটটোত কেতিয়াবা প্ৰকাণ্ড সাপো দেখিবলৈ পোৱা যায়। ফুৰা চকা হৈ গ'ল, আৰু এতিয়া ঘৰলৈ যাম। আৰু ঘৰলৈ যোৱাৰ আগতে টেঙাকেইটা পাৰিম। আপোনালোকক যে প্ৰথমতে দেখুৱাইছিলোঁ, কৰ্দৈকেইটা নাপাৰোঁ বাৰু, কৰ্দৈকেইটা সৰু সৰু হৈ আছে। এই ৰবাব টেঙা বুলি এনে কি কয় সেইকেইটা, সেই টেঙা পাৰিম আৰু ঘৰলৈ নি কিনে সেইকেইটা খাম। আমিবোৰ গাঁৱলীয়া মানুহ, হাতত এসোপা টকা নাথাকিলেও মৰম চেনেহৰ বান্ধোনেৰে জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। যিখিনি আছে সেইখিনিৰে সুখত থাকিবলৈ চেষ্টা কৰোঁ। আনৰ হাতত কি আছে, মোৰ হাতত কি আছে, তাকে নাভাবি নিজৰ হাতত যিটোৱে পাওঁ সময়ত সেইটোকে লৈ সুখী অনুভৱ কৰোঁ। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। লগ পাম এটা নতুন ভিডিঅ'ত।